নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নিৰ্মল ব্লগ ইউটিউব চেনেললৈ। আজি মই যাবলৈ আছোঁ বিয়া খাবলৈ। ইফালে ৰাস্তা চকা এতিয়া ঘৰৰ মানুহ নগ'লেও নহয়, ৰাস্তা কেনেকুৱা বোকা, যাবই লাগিব, উপায় নাই। বলক তেন্তে বিয়া খাওঁগৈ। বোকা ৰাস্তাইদি খোজকাঢ়ি আহি কিনে পাই গ'লহি বাইকত মানে এতিয়া চাবিটো লগাই যাব লাগে আৰু তেন্তে অলপ পলম নকৰি তেন্তে আকৌ মই পাইলি বিয়া ঘৰ। এইফালে বিয়া ঘৰ এইটো পেণ্ডেল দেখিছেই চাগে, দেখিছোঁ পেণ্ডেলটো। এইফালে খানাটো ঘৰ আছে, এইফালে আছে আমাক পোনপ্ৰথমে তামোলৰে সম্ভাষণ জনাইছে। এয়া চকুটি কেইটামান কাটিছে দেই। এইটো পেণ্ডেলটো এইফালে এইকেইজনী আমাৰ গাঁৱৰ ছোৱালীকেইজনী মানে চাহ দিছে, বহি আছে বিয়া ঘৰত। সেয়াই আৰু বিয়া ঘৰ বুলি গানাটো অলপ বুজি আছে, মিহি মিহিকৈ গানাটো থাকিব লাগিব, তেতিয়াহে বিয়া লাগে। এইফালে আমাৰ খানা ঘৰ এইফালে খাই আছে এইকেইজন ভাইটি হয়, খাই আছে। এইফালে বৰমা হয়। মাংস পাইছেনে বৰমা? নাই পোৱা কৈছে। ভাত পানী দিয়া হৈছে, শাকটো দিয়া হ'ব, অকণমান দেৰি হৈ গৈছে। দুখ চুখ নধৰিব আৰু দেৰি হোৱাৰ কাৰণে। বিয়া খাই হৈ গ'ল, এতিয়া ঘৰলৈ যাব লাগে। চলো ভাই, ঘৰ চালো। আমাৰ গাঁৱলীয়া পৰিৱেশৰ বিয়া দেখালোঁ, এতিয়া হৈ গ'ল খাই ঘৰলৈ যাব লাগে। কেনেকুৱা কি পালে জনাব, ধন্যবাদ।